আপোনালোকে মই চাহ বনাই আছোঁ, লাল চাহ। ইয়াত কি ঢালিব লাগে জানেনে আপোনালোকে লাল চাহত? ইয়াত মই ঢালিলোঁ অলপ চাইপাত্তি মানে চাহপাত, আৰু ঢালিলোঁ মই নিমখ। এইটো নিমখ ঢালি দিলোঁ। তাৰপিছত ঢালিলোঁ অকণমান চেনি গুড়ি ঢালাৰ পিছত মই এতিয়া ঢালিম তুলসীৰ পাতটো মানে লাল চাহত দি খাব আপোনালোকে, আৰু আদা। এতিয়া মানে আমাৰ এতিয়া ঠাণ্ডাৰ দিন পৰিছে ন, ঠাণ্ডাৰ দিনত কাহ চৰ্দি এইবোৰ হয়, তেতিয়া গলৰ নলীবোৰ চাফা হৈ যায়। সেইকাৰণে এতিয়া আনিব গৈ আছোঁ তুলসীৰ পাত। চাই থাকক, এয়া দেখিছে তুলসীৰ পাত। এনেকৈ তুলসীৰ পাত মহৰিও দিব পাৰে বা কিবাহত বটিও ল'ব পাৰে, দি পিনে ঢালি দিব চাহত। এতিয়া মই ঢালি দিলোঁ দেখিছে। আৰু পাৰিলে এলাইচি থাকিলে এলাইচি দি দিব, তেতিয়া মানে সুগন্ধি হয়। আৰু এলাইচি বহুত হজমৰ কাম কৰে শৰীৰৰ, আমি এলাইচি খাব লাগে। এলাইচি তাৰপিছত আপোনাৰ জালুক এইবোৰে হজমৰ কাম কৰে, দেহাৰ টেষ্টটো ভাল কৰি ৰাখে। এই দেখিছে পূৰা উতলি গৈছে, এতিয়া চাহৰ কালাৰ আহি গৈছে। এতিয়া মই চাহ হেনটি কেনেকৈ খাওঁ আপোনালোকক দেখুৱাই আছোঁ। আমি ঘৰত সৰু থাকোঁতে যেনেকৈ খাইছিলোঁ তেনেকৈ খাম। এতিয়া দেখিছে বনাই আছোঁ, কি ধুনীয়া হৈ গ'ল, পূৰা গুলপীয়া কালাৰ, একদম ধুনীয়া দেখিছেনে? চাই থাকক, দেখাই আছোঁ হৈ গ'ল চাহ। চাই থাকক আপোনালোকে মই কেনেকৈ খাওঁ, দেখিছে। এতিয়া মই খাম চাহ কিহৰ লগত গম পাইছেনে? ভাতৰ লগত। ইয়াত দেখিছেনে ভাত, লাল চাহ আৰু জখৰা ভাত। আমি সৰুতে খাইছিলোঁ। এতিয়া আমাৰ মানে আমি বহুত দুখীয়া ঘৰৰ মানুহ হয়, যেতিয়া আমাৰ চিৰা খাব মন যায়, মায়ে আমাক লাল চাহ আৰু ভাত এনেকৈ দিছিল। বহুত টেষ্টি হয়, আপোনালোকে খাই চাবচোন। যেতিয়া ভোক লাগে, ৰাতি একো নাথাকে খাব, এনেকৈ লাল চাহ বনাই পূৰা মস্ত। লাল চাহ বনাই পিনে এনেকৈ মজা। লাল চাহ মানে ভাতৰ লগত বহুত ভাল লাগে। ঘৰত যদি একো বস্তু নাথাকে, তেতিয়া জকৰা ভাতটো থাকিব ন, কমচে কম ভাত জকৰা ভাতত লাল চাহ বনাই এনেকৈ খাই দিব, বহুত টেষ্টি। দেখিছেনে ভাত? এই হৈছে জকৰা ভাত। গলত লাগি গৈছে ৰ। বহুত মজা লাগিছে। আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাৰ চিৰা খাব মন গ'লে, চিৰা আনিবতো পইচা নাথাকিলে আমাৰ মায়ে আকৌ আমাক কি কৰিছিল, ভাত বনাই থৈ দিছিল বেছি কৰি। বনাই ৰাতিপুৱা এনেকৈ চাহৰ লগত বাতিত দিয়ে, আৰু পূৰা মাৰি দিওঁ আমি ৰাতিপুৱাই লাল চাহ আৰু জকৰা ভাত। আজি পূৰা ঘৰৰ ফিলিংটো মনত এইভাগে মালৈ আজি মনত পৰিছে। মানে সৰু কাহিনীবোৰ কেতিয়াবা কাৰণে মনত পৰে অকলে থাকিলে, সেইকাৰণে এতিয়া আপোনালোকক আজিকালি শ্বেয়াৰ কৰা কৰিছোঁ। ঠিক আছে, সকলোৱে শুই আছে, মোৰ খোৱা হ'ল। অলপ ভোকটো কমিলে, বহুত ভোক লাগিছিল। বাই বাই, এৰিছোঁ আজিলৈ। লাভ ইউ সকলোকে, বাই বাই।